নমস্কাৰ। মাননীয় আজিৰ সভাৰ সভাপতি তথা ৰত্নপীঠ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়, সুদূৰ গুৱাহাটীৰ পৰা অহা আজিৰ সভাৰ মুখ্য অতিথি ND24 নিউজ চেনেলৰ মুখ্য সম্পাদক শ্ৰীযুত ৰাজদীপ বাইমন বৰুৱা ছাৰ, কলেজ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ প্ৰভাস দাস ডাঙৰীয়া, ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ অধ্যাপক শ্ৰীযুত তৰণীকান্ত ৰায় ছাৰ ডাঙৰীয়া, এইখন কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা কমলা দেৱী বাইদেউ, চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত অৰুণ কনমঞ্চিত ছাৰ, ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ মুৰব্বী ছাৰ বাইদেউসকল, আমাৰ অতি শ্ৰদ্ধাৰ অন্যান্য ছাৰ বাইদেউসকল, লগতে উপস্থিত আজি ইয়াৰ প্ৰেছৰ দাদাসকল, ছাত্ৰ একতাৰ দাদা বাইদেউসকল, মোৰ ছিনিয়ৰ দাদা বাইদেউসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, সকলোকে আজি আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ নাম মাইনুল ইছলাম। মই চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবেলি HS পাছ কৰি ৰত্নপীঠ মহাবিদ্যালয় অৰ্থাৎ এইখন মহাবিদ্যালয়ত মই নামভৰ্তি কৰিছোঁ আৰু বৰ্তমান মই ৰত্নপীঠ মহাবিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞানৰ এগৰাকী অধ্যয়নৰত ছাত্ৰ। আজি সভাপতি মহোদয়ে মোক নৱাগত হিচাপে জয়কাৰ ক'বলৈ দিছে, তাৰ কাৰণে সভাপতি মহোদয়ে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে আজি নৱাগত আদৰণি সভা। আজিৰ দিনটো আমাৰ সকলোৰে বাবে এটা বিশেষ দিন। আদৰণি বুলি ক'লে আমাৰ অন্তৰত নতুনত্ব বিৰাজ কৰে। আমি ইতিমধ্যে প্ৰায় 2-3 মাহ হৈ গ'ল এইখন কলেজত অহা যোৱা কৰি আছোঁ। আমি ইতিমধ্যে ছাৰ বাইদেউসকলৰ লগত, ছিনিয়ৰ দাদা বাইদেউসকলৰ লগত আৰু বন্ধু বান্ধৱীসকলৰ লগত ইতিমধ্যে চিনাকি হৈছোঁ। তথাপিও আজিৰ এই দিনটোৰ বাবে আমি সকলোৱে অপেক্ষা কৰি আছোঁ। আজি ইমান সুন্দৰকৈ আদৰণি সভা অনুষ্ঠিত কৰিবৰ কাৰণে অনুষ্ঠিত কৰাৰ বাবে আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু ছিনিয়ৰ দাদা বাইদেউসকলক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে জানো যে ৰত্নপীঠ মহাবিদ্যালয়ৰ ইয়াৰ শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত গোটেই অসমৰ ভিতৰত এটা সুনাম আছে। আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিং ডাঙৰীয়াৰ স্মৃতি আমাৰ এইখন কলেজত জড়িত হৈ আছে। আমাৰ এইখন কলেজত যিমান শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছিল সেই অনুপাতে আমাৰ এইখন কলেজত সিমান শিক্ষকৰ ব্যৱস্থা কৰা হোৱা নাই। তথাপিও আমাৰ ছাৰ বাইদেউসকলে অতি কষ্ট কৰি অতি পৰিশ্ৰম কৰি আমাক সময়মতে অধ্যয়ন কৰাই আছে, পাঠদান দি আছে। তাৰ বাবে আমি ছাৰ বাইদেউসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইখন মহাবিদ্যালয়ত এটা সুন্দৰ পুথিভঁৰালৰ ব্যৱস্থা আছে। আমি বহুত ছাত্ৰ ছাত্ৰী আছোঁ আৰ্থিকভাৱে অনাটন, বহুতে পইচাৰ অভাৱত আমি পুথি কিনি পঢ়িব নোৱাৰোঁ, কিন্তু আমাৰ এইখন মহাবিদ্যালয়ত যি পুথিভঁৰালৰ ব্যৱস্থা কৰা আছে তাত বিভিন্ন ধৰণৰ পুথি আছে আৰু তাৰ পৰা পুথি লৈ আমি পঢ়িব পাৰোঁ আৰু জ্ঞান অৰ্জন কৰিব পাৰোঁ। আমাৰ এইখন মহাবিদ্যালয় আৰু এক অন্যতম সৌন্দৰ্য হ'ল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য। এইখন মহাবিদ্যালয়ত অহাৰ পিছতে মানসিক শান্তি যেন লাভ কৰোঁ। কলেজ প্ৰতিষ্ঠাপকসকলে তথা বিভিন্ন ব্যক্তিয়ে কলেজ প্ৰতিষ্ঠাৰ পৰা আজিলৈকে বিভিন্ন ধৰণৰ গছ গছনি ৰোপণ কৰিছে আৰু যাৰ সুফল এতিয়া আমি ভোগ কৰিবলৈ পাইছোঁ। আৰু সেই তেখেতসকললৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইখন মহাবিদ্যালয়ত NCCৰ ব্যৱস্থা কৰা আছে, NSSৰ ব্যৱস্থা আছে আৰু NSSৰ ব্যৱস্থাৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰিবলৈ এটা সুযোগ পাইছোঁ। আমাৰ এইখন কলেজত আমি যেতিয়া প্ৰথমতে আহিব ধৰিছোঁ বা অহাৰ আগতে আমি ভাবিছিলোঁ যে এইখন কলেজত অহাৰ পিছত আমি হয়তো ৰেগিঙৰ সন্মুখীন হ'ম, কিন্তু আমি এইখন কলেজত অহাৰ পিছৰ পৰাই আমাৰ দাদা বাইদেউসকল বহুত আমাক মৰম কৰিছে, আমাক কোনেও ৰেগিং কৰা নাই। আমাৰ এইখন মহাবিদ্যালয়ত এটা সুন্দৰ কেণ্টিনৰ ব্যৱস্থা কৰা আছে। আমাৰ এইখন মহাবিদ্যালয়ত এনেকৈ বহুত সুবিধা আছে যি সুবিধা আমি নৱাগত ছাত্ৰ ছাত্ৰীসকলে পাইছোঁ। গতিকে এইখিনিতে আমি সকলো সুবিধা ভোগ কৰি থাকিলেই নহ'ব, আমি ছাত্ৰ ছাত্ৰীসকলে কিছুমান দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। আমাৰ মাক দেউতাকে আমাক কিয় কলেজলৈ পঠিয়াইছে সেইটো আমি জানিব লাগিব। আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলক
সন্মান কৰিব লাগিব, ভালকৈ আচৰণ কৰিব লাগিব, চিনিয়ৰ দাদা বাইদেউসকলৰ লগত মিলা প্ৰীতিৰে থাকিব লাগিব, সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব। শেষত সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতে ৰত্নপীঠ মহাবিদ্যালয়লৈ আমি সুনাম কঢ়িয়াই আনিব পাৰোঁ আৰু ভৱিষ্যত জীৱনত সফলতা অৰ্জন কৰি দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব পাৰোঁ। শেষত মোৰ সকলো প্ৰকাৰ ভুলক ক্ষমা বিচাৰিছোঁ আৰু ইয়াতে মোৰ বক্তব্য সমাপ্ত কৰিছোঁ। জয় হিন্দ, জয় অসম, ধন্যবাদ।